গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই পৰিচয় পুনৰ এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মই বহুত দিন ভিডিঅ' দিয়া নাই, ভাবিলোঁ আজি দিওঁ। তো আজি মই বনাম ভাবিলোঁ গাজৰ লগত, আপোনালোকেতো বাঁহগাজ খাই পাইছেই, তাৰ লগত ব্ৰইলাৰ মাংস। তো ভাবিলোঁ আপোনালোককো দেখাওঁ। ইয়াত দেখিছে মই গাজখিনি মিহিকৈ কাটি ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ মিহি কাটি ল'ব পাৰে। তো এইখিনি এতিয়া মই বইল কৰি ল'ম, যিহেতু গাজখিনি এনেকৈ বনালে বেয়া হ'ব, সেইকাৰণে মই কেৰাহী এখনত বইল কৰি ল'ম। তো এইখিনি এতিয়া মই পানী দি দিলোঁ, এইখিনিতে বইল হ'ব দিম। এইখিনি বইল হ'বলৈকে মই কেৰাহীখন গৰম কৰি লৈছোঁ। তাত মই মিঠাতেল দি দিম, যিহেতু ভাজিবতো লাগিবই। তাত মই এতিয়া কি ব্যৱহাৰ কৰিম চাওক। যিহেতু বইল কৰি লৈছিলোঁ গাজ, এইখিনি মোৰ বইল হৈ গ'ল। নহৰু আদা খুন্দি লোৱা, তেজপাত, দালচেনি আৰু লং আৰু পিঁয়াজ, আৰু মই এনেকৈ গুড়ি মছলা ব্যৱহাৰ কৰিম, আপোনালোকক দেখাম। তাৰপৰা মোৰ এতিয়া তেলখিনি গৰম হৈ গ'ল, তাত মই এতিয়া পিঁয়াজখিনি দিম। তাত মই একো বেলেগ কালাৰ মছলা ইউজ নকৰোঁ, যি আমাৰ ঘৰতে ধনিয়া আৰু জিৰা খুন্দি লোৱা আছে, আৰু লং, ইলাইচি, দালচেনি এনেকৈ খুন্দি লোৱা আছে, সেইখিনিকে দিম। তাৰপৰা এয়া পিঁয়াজ দি দিলোঁ, তাত মই এতিয়া যি দালচেনি আৰু লং আছিলে সেইখিনি দি দিছোঁ গোটাকৈ, তেলতে সোৱাদটো আহিবলৈ। আৰু তেজপাত দেখিলা, আপোনালোকে তেজপাত আগতেও দি দিব পাৰে। এতিয়া মই মছলাখিনি কি দেখাম আৰু। এয়া আমাৰ ধনিয়া আৰু জিৰা খুন্দি লোৱা, তাৰপৰা নিমখ আৰু লং, ইলাইচিখিনি পিছোৱা, হালধি, বাকী একো ব্যৱহাৰ নকৰোঁ। এইখিনি এতিয়া মই ধুনীয়াকৈ পানী অকণমান দি মিক্স কৰি লওঁ। মই হাতেদিয়ে দিছোঁ যাতে পৰিমাণটো ওলাব পাৰে, নহ'লে বেছি হ'লেও বেয়া হ'ব। এয়া মই মিক্স কৰি ল'লোঁ যাতে কালাৰটো আহে। ইমান কালাৰ নাহিবও পাৰে, কাৰণ কেলৈ মই বেলেগ কালাৰ মছলা ইউজ কৰা নাই। তো পিঁয়াজখিনি গৰম হৈ যোৱাৰ পিছত, ভাজি হৈ যোৱাৰ পিছত, তাত মই এতিয়া দি দিম মাংসখিনি এতিয়া মই অকণমান সময় এনেকৈ ঢাকনা নিদিয়াকৈ ফ্ৰাই হ'ব দিম। তাৰপৰা মই অলপ দেৰি এনেকৈ ঢাকনা নিদিয়াকৈ ফ্ৰাই হ'ব দিয়াৰ পিছত নিমখ অকণমান দি দিলোঁ। নিমখ অকণমান দিয়াৰ পিছত এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই ল'ম। তাত মই যিখিনি মছলা পাতি লৈ লৈছিলোঁ সেইখিনি মই এতিয়া দি দিলোঁ। আপোনালোকক দেখুওৱা নহ'ল, কাৰণ কেমেৰা কৰি থাকিলে দিগদাৰ হয়। এইখিনি এতিয়া মই ধুনীয়াকৈ ঢাকি থ'ম 2 মিনিটমান। তাৰপৰা এয়া দেখিছে নিজে নিজে পানী ওলাবলৈ ষ্টাৰ্ট কৰিছে, যিহেতু মই মছলাত অকণ পানী আছিলে, সেইখিনি দিওঁতেও পানী ওলাবলৈ ষ্টাৰ্ট কৰিছে। ইয়াত এতিয়া মই যিখিনি আদা নহৰু আমাৰ আছিলে সেইখিনিও দিম। তাৰপৰা প্ৰথম গাজখিনি দি লৈছোঁ। গাজখিনি দিয়াৰ পিছত মই এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম, কাৰণ গাজখিনি বইল কৰা সিজোতে বেছি টাইম নালাগে, খালি যিমান সিজিব সোৱাদটো সিমান ধুনীয়া আহিব। এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজিম, তাত মই অকণমান দেৰি ঢাকনাখন দি সিজাই ল'ম। ইয়াত দেখিছে ধুনীয়াকৈ তেল ওলাবলৈ ষ্টাৰ্ট কৰিছে। তাত মই এতিয়া নহৰু আদা যিখিনি খুন্দি লৈছিলোঁ সেইখিনিও দি দিছোঁ। কালাৰটো ইমান নোলাবও পাৰে, যিহেতু মই বেলেগ মছলা ইউজ কৰা নাই। আপোনালোকক কৈছোঁৱে, আপোনালোকে যদি ইউজ কৰে তেন্তে কালাৰটো আৰু ধুনীয়া হ'ব। খালি মই ঘৰতে যি আছে সেইখিনিৰ ওপৰতে বনাইছোঁ। তাৰপৰা এইখিনি মই লৰাই ইয়াত দেখিছে ধুনীয়াকৈ সিজিবলৈ ষ্টাৰ্ট। এতিয়া মই ইয়াত পানী দি দিম। পানী দি দিলে মাংস আৰু গাজৰ সোৱাদটো একদম সমান হৈ যাব। আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে, এনেকৈ গেছটো কমাই সিজাই থাকিব পাৰে। এইখিনি মই এতিয়া উতলিব দিম, দুটামান ডাঙৰ উতলন আহিব দিম। তাৰপৰা মোৰ এইখিনি ৰেডি হৈ যাব। দেখিছে ধুনীয়াকৈ পানীখিনি গোটেইখিনি শুকাই গ'ল। শুকাই যোৱাৰ পিছত এইখিনি এতিয়া মই লৰাই ল'ম। এতিয়া গাজটো বহুত ধুনীয়াকৈও সিজি গ'ল। এইখিনি এতিয়া ধুনীয়াকৈ লৰাই মোৰ ৰেডি হৈ যাব। আপোনালোকক মই ছাৰ্ভ কৰি দেখাম বাৰু কি লগত বনাওঁ মই, ভাতটো আজি হ'ব। এয়া দেখিছোঁ মোৰ প্লেটখনত গাজৰ চব্জি, শিঙৰা মাছ ভাজি লোৱা, তাৰপৰা কচ মাছ এটুকুৰা, তিতাকেৰেলা ফ্ৰাই, পিঁয়াজ আৰু জলকীয়া ভাত। এয়া আমাৰ ৰাতি সাঁজ, মই যিহেতু ৰাতি সাঁজৰ কাৰণে বনাইছিলোঁ। ভাবিলোঁ আপোনালোকক ৰেচিপিৰ লগত আমি ৰাতি সাঁজত আজি কিনো খাওঁ তাকে দেখাওঁ। তো যিটো ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে নতুন ৰেচিপি ভিডিঅ'বোৰ চাব পাৰে। আৰু ৰেচিপিবোৰ ট্ৰাই কৰি চাব, মোক কমেণ্টত জনাব পাৰিলে।